এইগুলো হাঁকছো কেনেকৈ হাঁকছি উদে দিয়ে হান কারবা লিটার তোক মই এটা কথা কওঁ কি কৰিব কৈছো তই এই অসমখনৰ এটা মস্ত ডাঙৰ জহ আৰু যদি মই 10 টকা সদো 10 টকা এটা অলপ নপৰে তাৰ নুশুনকা কৈছো দেই গাইছ ওয়েলকাম বেক টু অসমীয়া বান্দা আৰু আজি আমি বাহিৰৰ চাৰিআলি ফুৰি আহোঁ নেকি গতিকে অলপ ব্লগ চগ অলপ কৰি দিওঁ গাড়ীটো লৈ তো গাইছ গাড়ীখন লওঁ এতিয়া আৰু যাওঁ এই গাইছ দেখছে এগুলা হাগি থৈ দিছি চৰে ইয়াতে য'তে যি পায় ত'তে খাব খাই কেনে হাগবো অতি দিলে য'তে ত'তে হাগবা লাগে নেকি তহঁতে হা কেনেকৈ এইগুলো হাগছো কেনেকৈ হাগছি কেনেকৈ নাই এতিয়া এনেই দেৰি হৈছে তহঁতকে খাই পেলাম এতিয়া গম পাবি হে তাহানা কাম নাই নহ'লে উৰি যাবি তহঁতে তোক ধৰবা গেলি এখন নানা নেকি এখন না আৰু কি কৰি দি তোৰখন লৈ যাওঁ তো গাইছ মোৰ গাড়ীখন থৈ আহিলোঁ আৰু এখনতে আহিলোঁ দেই আৰু এতিয়া যাই আছোঁ চাৰিআলিক গেলি তাতে মানুহ এটা ৰখি আছে মানুহ এটা আমাৰ মহা যাওঁ বহুত টাইমৰ পৰা ৰখি আছে আকৌ যাব নাও কটা যাব আকৌ চাৰিআলিৰ পাই তো গাইছ হাইৱে পালোঁ আৰু এতিয়া অলপ জোৰত যাওঁ তাৰমানে মানুহটো বহুত টাইম হ'ল ৰখিয়ে আছে এই অলপ চাইড দিয়ে আছোঁ কমলা এটা খাই লওঁ এই ইমানটো কমলা পচন্দ নহ'লে গাড়ী চাড়ী চলে ভাল নালাগে এই যা কমলা এটা লৈ আহ খাওঁ জলদি লৈ আহ দেৰি হৈছে এবাৰহে জোচ উঠছি তোৰ দাবাম এবাৰ হা দাবাম না ৰাস্তাগিলা বেয়া গাইছ নকবি আৰু এই গাইছ আপি এটা চাই দিবি মোক আপি এটা লগা আছে কেনেকৈ আছোঁ মই জানো গাইছ কান্দিম মই এতিয়া দিবি আপি এটা চাই দিবি তো গাইছ চাৰিআলিত বহুত দেৰি হৈ গ'ল সেইকাৰণে তাৰমানে আমি আৰু তাতে ভিডিঅ' চিডিঅ'ও নকৰিলোঁ বহুত ৰাতিও হৈ গ'ল আৰু এটা জেগাত ৰখিলোঁ আমি তাৰ পৰা আহি কেনে আৰু এই বোলে মোবিল ডাউন দেই মানে মোবিলটো ডাউন দেই তাকে বোলো ভিডিঅ'টোত কৈ দিওঁ আৰু গাইছ মই এটা বস্তু দেখুৱাম হা এই গাড়ীখনৰ তেল থাকছোঁ তেলৰ কথা ভৰ্তি হৈ আছে না আৰু যদি মই 10 টকা সদো 10 টকা এটা অলপ নপৰে তাৰ নুশুনকা কৈছোঁ দেই গাইছ বৰ্তমান অসমত ধনী মানুহ কিজানি আছে এই গাড়ী ভৰ্তি কৰি থৈ দিছে তেল দি 16 লিটাৰমান তেল ধৰে কিজানি এখনত হা ধেমালি নহয় লগ গাইছ কি কৈছে এক মই 10 টকা নাদাওঁ অলপ আগতে তাক মই অমৃত খাবাক লাগি 40 টকা দিছিলোঁ এতিয়াক লাগি 4 পেকেট 5 পেকেট খালায়ে এই এটা চিখৰ খাইছিলি তেনে পেকেট কম পেকেট এই গাইছ এইটো চাক চিখৰ পেকেট পইচা কোনে দিছে তেতিয়াহ'লে কেইটো দিয়া নাই বুলি কৈছে ইয়াৰ চুলি নাথাকে গাইছ এই চুলি এই চুলি তাৰ সেই কি ৰ এটা কথা কওঁ মই তই কি জান না চুলি তাৰ তোক মই এটা কথা কওঁ কি কৰিব কৈছো তই এই অসমখনৰ এটা মস্ত ডাঙৰ জহ মাল্লা তই এটা জহ মাল্লা তই বেটা তই ৰ ক'ত গে তই বেটা গাইছ সি জহা মাল্লা চিনি নাপায় সি মোক জহা মাল্লা কয় সি মোক বেটা আজি পলাইছি গাইছ আন্ধাৰে মুন্ধাৰে না পলাইছি মই আন্ধাৰে মুন্ধাৰে যাই আছোঁ গাইছ আগফালে মানুহ চাইলে সুন্দৰ মাৰিব চাইকেল দি মোক দেখাও মই কিন্তু একো দেখা নাই এনেই যাই আছোঁ বাইকখন পালোঁ ই বতা আজি আহক হয় একো নকৰোঁ নামাৰো খোজকাঢ়ি যাম মই লগা হ'লে ঘৰত উঠ যাৱা দেৰি হৈছে চাৰিআলিতো বহুত দেৰি হ'ল নামাৰো
আহ। চলো আৰু ষ্টাৰ্ট দিছো তই মোবাইল দিমা থৈছোন আগত হা মোবাইলটো লৈ তই ষ্টাৰ্ট দি অঁ তো গাইছ যাই থাকো স্কুটিখন ৰাখি ধৰিছে আমাৰ গাইছ বাছি কি বঢ়িয়া উড়ে দিয়ে হ্যাঁ কারবা গাইস কারবাই দেখো